নমস্কাৰ বাইদেউ। নমস্কাৰ। আজি আমি ই ৰিক্সা বেটেৰীতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। আৰু এফালে গৈ আছোঁ, এয়া চাওক বান্ধৱী আহিছেনে আজি। নমস্কাৰ। আমি পালনামলৈ গৈ আছোঁ, উশান পুখুৰী বেতবাৰী উশান পুখুৰী আমাৰ শিৱসাগৰ। আৰু দ্বিতীয়বাৰৰ কাৰণে আমাৰ শিৱসাগৰতে পালন কৰা হৈছে পালনাম। আমি বৰষুণ একদম বতাহ বৰষুণ ফালি ওলাইছোঁ দেই ভগৱানক দৰ্শন কৰিবলৈ। আৰু আশা কৰোঁ সকলোৱে ভালে আছে, আমাৰো ভাল। আৰু একেবাৰে জেগাত গৈ পাই লগ পাই আছোঁ। আৰু ভিডিঅ' যিমানটো পাৰোঁ দেখুৱাই গৈ থাকিম, আপোনালোকে সকলোৱে চাই ভাল পাব বুলি আশা কৰিছোঁ। এইফালে চাওক কৃষ্ণ প্ৰভু, আৰু একেবাৰে জেগাতে লগ পামগৈ দেই। কৃষ্ণ কৃষ্ণ প্ৰভু। এয়া আমি আহি পাইছোঁ, গেটখন অকণমান দেখুৱাই দিছোঁ। আৰু ইয়াৰ আমাৰ পালনামৰ পৰিৱেশ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক আহি পাইছোঁ। বতৰ বেয়া কাৰণে মানুহ অকণমান কম হৈছে আৰু ন, আহিব আৰু লাহে লাহে। আপোনালোকলৈ সেৱা জনাই মোৰ বিনুবৰী চেনেললৈ স্বাগতম জনাইছোঁ। আৰু দ্বিবাৰ্ষিকৰ কাৰণে আমাৰ শিৱসাগৰ পালনাম পতা হৈছে। আমি আহিছোঁ আই মাতৃ আমাৰ গৰম নগৰৰ পৰা, ময়ো গৰম নগৰ। আৰু দহাকাৰমান কওকচোন আপোনালোকে কমিটি মানুহ। ঠিক আছে, এই আমাৰ দ্বিতীয় বাৰ্ষিক মহাপালনাম। প্ৰথমবাৰকৈ আমাৰ শিৱসাগৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰবাসী ৰাইজৰ সহযোগত আৰু অসমবাসী ৰাইজৰ সদিচ্ছাত সম্পূৰ্ণ সফলতাৰে সমাপ্ত হ'ল বুলি ভাবিছিলোঁ। যোৱা বছৰ এইবছৰ বিপুল ৰাইজৰ সঁহাৰিৰ প্ৰতি আমি আস্থা প্ৰকাশ কৰি আমাৰ এই বেতবাৰী শুকান পুখুৰী অঞ্চলতে আমি এই অনুষ্ঠান ভাগি কৰিবলৈ ল'লোঁ। আৰু এই আমি কাষতে আছোঁ, মোৰ কাষতে আছে এয়া সহকাৰী সম্পাদক অসীম চিকিৎসালয়। নমস্কাৰ। আমাৰ এইফালে আছে এজন আমাৰ মানে কোষাধ্যক্ষ ভুৱন গগৈদেৱ। আৰু কাষতে আছে আমাৰ এজন মানে নিত্যানন্দ শইকীয়া পৃষ্ঠপোষক আহিছে তেনেকুৱা। গতিকে ৰাইজক আমি আমাৰ এই অনুষ্ঠানলৈ আদৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু ভাবিছোঁ আপোনালোকৰ সহায় সহযোগিতাত আমাৰ অনুষ্ঠানভাগি সফলভাৱে সমাপ্তি হ'ব। ধন্যবাদ। আৰু দেখুৱাই থাকিম আৰু কাৰ্যসূচী দেখাই দিম। আহিছেনে? ভাল লাগিছে ন বান্ধৱী ন? বাৰু বাইদেউক লগ পাইছোঁ বাৰু, সকলোকে পাই বহুত বহুত ভাল লাগিছে। ভাল লাগিছে। আৰু বতৰো ভাল হওক, ভগৱানে আশীৰ্বাদ কৰক ন। এয়া গেটখন দেখুৱাইছোঁ আৰু ভিতৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। বলক। কৃষ্ণ দেই আহিলেনে? কৃষ্ণ হেৰি কৰিব, চাহৰ যোগান ধৰিছেনে বাইদেউ? সকলোকে সেৱা জনাই ময়ো অকণমান ভিডিঅ' ঘূৰাইছোঁ দেই। কেনেকুৱা লাগিছে? ভাল লাগিছে। বতৰ পানীটো অকণমান সকলোৱে চিন্তা কৰক আৰু ভাল হওক বুলি ন। চাহ খাবলৈ বহি আছে নেকি? চাহ দিব দেই। এইফালে অকল তামোল কাটিছে ন, অকণমান ঘূৰাই দিছোঁ কেমেৰাটো দেই। তামোল কাটক, কাটক। চাবও লাগে, খাবও লাগিব ন চবেই অকণমান অকণমান। এইফালে কেমেৰা ঘূৰাই দিছোঁ অকণমান চবকে, আই মাতৃসকলক। বাৰু লগ পাই আছোঁ দেই। এখন দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক লিখা প্ৰায় ২৮টামান বজাতহে আমাৰ এই অনুষ্ঠানৰ পৰা গৃহমুখী হৈছিল। কেন্দ্ৰৰ সন্মানীয় সভাপতি মহোদয়, আমি কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বতে আমি আয়োজক সমিতি তেখেতকেও অকণমান শ্ৰদ্ধা জনাব বিচাৰিছোঁ। গতিকে আমাৰ ভৱেশ সন্দিকৈ বাইদেউ সভাপতি মহোদয়ক আমি তেখেতক আমাৰ সভাকক্ষলৈ আমি আগবঢ়াই আনিবৰ বাবে আমাৰ কোষাধ্যক্ষ এই মহান যজ্ঞভাগী সমাপন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ মানে আমি কামনা কৰিছোঁ। সৰ্বতো দিশতে দিহা পৰামৰ্শ কামনা কৰিছোঁ। ইয়াৰ পিছতে আমি এখন তেখেতক সম্বৰ্ধনা জনাব আমাৰ কোষাধ্যক্ষ ভুৱন গগৈ প্ৰভুৱে। গতিকে তেখেতক আমি চেলেঞ্জ চাদৰে সম্বৰ্ধনা জনাবলৈ আমি স্নেহ যাচিবলৈ আমি অনুৰোধ জনাইছোঁ।
ইয়াৰ পিছতে আমি আমাৰ অতি শ্ৰদ্ধাৰ আমি নিমন্ত্ৰণ কৰি অনা আমাৰ মণিকোট ভাগীৰ দুৱাৰ উন্মোচন কৰিবৰ বাবে আমি আমাৰ খগেন বৰপাত্ৰ গোহাঁই প্ৰভুক আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ গতিকে তেখেতকো আমি আগবঢ়াই আনিবৰ বাবে আমাৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ ধন্যবাদ গোহাঁই প্ৰভু আপোনালোকৰ আশীৰ্বাদ মানে আমি সৰ্বতোপকাৰী কৃপা আমি আশা কৰিছোঁ আমি তেখেতকো এখনি ফুলাম গামোচাৰে আৰু এটি বেজেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় সভাপতি মহোদয় সন্দিকৈ গগৈ আমাৰ মাজত উপস্থিত আছে গতিকে তেখেতক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি আমাৰ সভাপতি মহোদয়ক আমি অনুৰোধ জনাইছোঁ এখনি চেলেং চাদৰে পুনৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ আয়োজক সমিতিয়ে এটা স্মৃতি তেখেতক প্ৰদান কৰিবৰ বাবে আমি আশা প্ৰকাশ কৰা হৈছিল গতিকে এই স্মাৰক বঁটাটি তেখেতক আমি আগবঢ়াই দিবৰ বাবে আমাৰ বৰুৱা প্ৰভু আমাৰ মাজত উপস্থিত আছে বৰ্ণ বৰুৱা প্ৰভু গতিকে তেখেতক আমি স্মাৰকটি প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ আমাৰ শ্ৰদ্ধাৰ কৃষ্ণ সত্য নাম সমাজৰ সত্যত আয়োজিত মহাপাল নামৰ কাৰ্যকৰী সভাপতি সম্পাদকৰ প্ৰমুখে সদস্যবৃন্দ আৰু উপস্থিত ভকত বৈষ্ণৱবৃন্দ আজি এই শুভক্ষণত শুভ মুহূৰ্তত আজি এই মণিপুৰৰ দ্বাৰ উন্মোচন কৰিবৰ কাৰণে আমাকে দায়িত্ব অৰ্পণ কৰিছিল কিন্তু এই অভাজনৰ যিখিনি দায়িত্ব ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ কাৰণ এই পাল নামৰ যোগেদি যাতে বিশ্ব শান্তি বিৰাজ হয় তাকে আমি কামনা কৰিছোঁ এই মণিপুৰত গুৰুজনাই সৃষ্টি কৰিলে ধৰ্ম সহায় সহযোগ কামনা কৰি মোৰ আজি এই পাল নাম ভাবি এই মণিপুৰ ভাবি দ্বাৰ উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰি আজি পাল নামৰ এই দুৱাৰ উন্মোচন কৰা বুলি আমি ঘোষণা কৰিছোঁ আৰু মোৰ সমূহ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ ধন্যবাদ কেনেকুৱা লাগিছে কিবা ক'ব নি ভালেই লাগিছে অনুষ্ঠান আৰম্ভ কৰিছে ন বতৰটোৰ কাৰণে অকণমান বেয়া লাগিছে আৰু মালিকে কিবা কৰিব ভগৱানৰ নামত ন আগবাঢ়িছোঁ যেতিয়া হ'ব বাৰু ৰাইজ চাকি বন্তি জ্বলাইছে এই অকণমান দেখুৱাই দিছোঁ আপোনালোকক কোনে কোনে অহা নাই নিশ্চয় আহিব ইয়াৰ 4 দিনীয়া কাৰ্যসূচীৰে অ' বাইদেউ কিবা ক'ব নি কৃষ্ণ নমস্কাৰ অলপ ডাঙৰকৈ কওক নিমন্ত্ৰণ জনাই দিয়ক আৰু 4 দিন কাৰ্যসূচী সকলো ফালৰ পৰা আমি নিমন্ত্ৰণ জনাইছোঁ সকলো ভকত বৈষ্ণৱৰ আই মাতৃসকলক আমাৰ পালনাম ভাগিলৈ 4 দিনীয়া কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে 13, 14, 15, 16 মাৰ্চ 16 তাৰিখৰ দিনা একেবাৰে শেষ হ'ব আৰু সকলো আহিব আপোনালোকে সেইটোৱে আমাৰ অনুৰোধ থাকিল আহক আমি একেলগে আগবাঢ়ি যাওঁ কৃষ্ণ দেখুৱাই আছোঁ অলপ নমস্কাৰ আহক আৰু এতিয়া গৈ আছোঁ এয়া চাহ পানী যোগান ধৰিছে ইয়াত নমস্কাৰ দেই যিসকল চাহ পানী যোগান ধৰিছে অকণমান কেমেৰা ঘূৰাই দিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ন ভাল লাগিছে অ' বাইদেউ চাহ পানী ইয়ালৈ লৈ আহিলে দেই ৰাইজ চাহ পানী খাইছেনে কওক ঠাণ্ডা চাহ পানীয়ে খাব লাগিব আৰু আজি ন আৰু কেনেকুৱা লাগিছে ভাল লাগিছেনে কেনেকুৱা লাগিছে ভাল লাগিছে বতৰটোৰ কাৰণে অকণমান ন মনবোৰ সেমেকিছে আৰু বতৰৰ কাৰণে হ'ব কেনেকুৱা লাগিছে ভাল লাগিছে কামত লাগি আছে ন বাৰু হ'ব
যথেষ্ট সকলো সমিতি লিখলগীয়াসকলে যথেষ্ট কষ্ট কৰি ইতিমধ্যে আজি বিহু পাতি উপনীত হৈছে। ইতিমধ্যে বতৰে অলপমান বিহু কথাটো দিছে তথাপিতো ৰাইজৰ এই পূৰ্ণ সহযোগিতা ভগৱন্তৰ টিকা মিলাব অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত ভগৱন্তৰ স্থানত প্ৰাৰ্থনা জনাইছোঁ। লগতে সকলো অসমবাসী ৰাইজৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাই সকলোকে অনুষ্ঠানত সহায় কৰিবলৈ আমি আহ্বান জনাইছোঁ। কৃষ্ণ আৰু কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমি আজি যাওঁ, আকৌ কাইলৈ আহিম দেই। আমি 9:30 ওলাই আহিছিলোঁ ঘৰৰ পৰা দেই, আকৌ আহিম। নমস্কাৰ, বিনু বড়ি চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি কাৰ্যসূচী দুআষাৰমান কওক। নহয়, আজি ইয়াতে যি নাম পালনাম হৈছে, মোক ইয়াতে ৰাইজে আপোনাৰ বাটচা মুকলি কৰিবৰ কাৰণে মাতিলে। মোক খুব ভাল লাগিলে। তেওঁলোকে বাস্তৱিকতে তেওঁলোকেহে এটা সমন্বয়ৰ বাৰ্তা দিছে যে এইটো ৰোজা মাহ ইছলাম ধৰ্মী লোককেইজনক তেওঁলোকে মাতিছে আৰু বাটচাৰ মুকলি নাই, এইটো ধৰ্ম আৰু বিচাৰ কৰিব নালাগে আৰু ভগৱানৰ ক্ষেত্ৰত ইয়াত হাজাৰ হাজাৰ মানুহ আহিব। এই বাটচাৰেদি যাব, তেওঁলোকে এটা ভাল মন লৈ আহিছে আৰু সমাজত ভাল বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিব। মই তেনেকেই ভাবোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ থাকিলে দেই। এইফালে ধন্যবাদ, ধন্যবাদ দেই, এৰিছোঁ। চাহ খালে নাই? খালো খালো খালো। আমি যাবলৈ কৈছে আৰু যায়গে নেকি? যাওঁগে। মই আহিছোঁ এতিয়া। হ'ব বাৰু, আপুনি অকণমান দেৰিকৈ থাকক বাৰু দেই। বাই বাই। এইফালে কৃষ্ণ দেই, খোক খোক চাহে খাব লাগিব। আৰু বতৰটো ইমান বেয়া ন। মই আপোনাৰ হেৰি বহুত হেৰি চিনাকি দেই, মোৰ ভিডিঅ' আছে। তেওঁ চকুতি লওক আকৌ আপোনালোকে। কৃষ্ণ বাই বাই। বাই বাই দেই।